নমস্কাৰ আজি আমি চাম পানী যাই থকা অৱস্থাত বৰফ হলে কেনেকুৱা দেখি মানে যদি আমি পানী নৰমালি বটল এটা থৈ দিও বৰফ হয় কেনেকুৱা দেখি আমি জানো বৰফৰ টুকুৰা এটা আমি খাও নৰমালি কিন্তু যদি আমি পানীটো যাই থকা অৱস্থাত মানে যদি আপোনালোকে পানী এনেকুৱাকৈ পাইপেৰে মাৰি দিয়ে যেটো পাইপৰ পানী যাই থকা যেটো মানে আকৃতি সেই আকৃতিটো যদি বৰফ হোৱা যেন লাগে কেনেকুৱা লাগিব সেই বস্তুটো চাম সো সেইটো বস্তুক সিম্পলি কয় লেমিনাৰ ইফেক্ট বুলি সো বেছি দেৰি নকৰি বলক আমি ভিডিওটো স্টাৰ্ট কৰো তো আমি এই ইফেক্টটো চাবৰ কাৰণে সিম্পলি কি কৰিম একদম পৰিষ্কাৰ পানী লম মানে ইফাল ইফাল দেখাব মাজত যাতে একো মানে অপৰিষ্কাৰ বস্তু না থাকে তাৰ পিছত আমি কি লম বেলুন কেইটামান লম মানে আপোনালোকে যেইবাৰ চাব খোজে সেইটা বেলুন লব তাৰ পিছত আমি কি লম পিভিসি টেপ যে থাকে আমাৰ মানে ব্লু হক ইয়েলো হক ব্ল্যাক হক যি নহক তাৰ পিছত আমি কি লম সিম্পলি কেচি এখন লম সো ভিডিওটো শেষলৈকে চাই থাকিব স্কিপ নকৰাকে আৰু যদি আপোনালোকে মোৰ চেনেলটো বৰ্তমানলৈ সাবস্ক্ৰাইব কৰা নাই কৰি দিব আমি যিখিনি ঠাইত ভিডিও বনাই আছো সেই ঠাইখিনিত বেলেগ পৰিষ্কাৰ পানীৰ মানে একো সোৰ্স নাই সেই কাৰণে আমি সৰু নদী এটা আছে তাৰ পৰা পানী লৈ আছো আপোনালোকে যিমান পাৰে সিমান পৰিষ্কাৰ পানী ল'ব যাতে আপোনালোকে ভাল মানে ইফেক্টটো দেখা পায় পানী বেলুনত ভৰোৱা বহুত কেইটামান পাম্প পোৱা যায় আপোনালোকে তেনেকুৱা পাম্প ইউজ কৰিব পাৰে আৰু যদি আপোনালোকৰ তাত নাই মোৰ নিচিনাকে বটলেৰে ডাইৰেক্ট এনেকুৱাকে বেলুনত পানী ভৰাব পাৰে গাও যাইছে না আমি দুৰ্গা পূজাত এবাৰ পানী বেলুনৰ বিজনেস কৰিম এয়া চাওক মোৰ হাতত কি আছে এইটো ইয়াত পানী ভৰোৱা আছে ইয়া মানে ওজন কিমান আছে ইয়াত প্ৰায় 2.5 কিলো 3 কিলো মান আছে তো প্ৰথম আমি কি কৰিম বেলুনটো তলত থৈ লম ইয়াতে হিল আছে আপোনালোকে দেখা পাই আছে সো সেইকাৰণে যদি ফাটি যাব পাৰে আমাৰ হিলত লাগি আমি তলত দুটা পাত পাৰি লৈছো এবাৰ আমি কি কৰিম ইয়াতে টেপ পিভিসি টেপ মাৰি এটা মানে চাই থাকক সো আমি কি কৰিম পিভিসি টেপটো ইমান মানকে কাটি লম কেইটুকুৰা মান সো কাটি ললো লৈ আমি কি কৰিম প্ৰথমতে এনেকুৱাকে মাৰি দিম এনেকুৱাকে 4 টুকুৰা পিভিসি টেপ লাগিব আমাক 4 টুকুৰা পিভিসি এনেকুৱাকে মাৰি দিম মাজত প্ৰথম কাটি যায় দেখাইছে এনেকুৱাকে আমি 4 টুকুৰা পিভিসি এবাৰ আমি সিম্পলি কি কৰিম এই মাজত যিখিনি ঠাই আছে এই ঠাইখিনিত ফুটা কৰি দিম সো চাই থাকিব তাৰ পিছত পানী মানে যাই থকা অৱস্থা যেটো আকৃতি লয় সেই আকৃতিত যদি বৰফ হয় কেনেকুৱা দেখা হ'ব সো 3 2 1 অকনমান টাইম ৰব 3 2 1 0 চাব পাৰে আপোনালোকে যদি মই ফ্লাছটো অফ কৰি দিও দেখা পাই আছে আমি যেহেতু নদীৰ পানী লৈ আছো তাত কিছুমান সৰু মানে জাবৰ জোথৰ বা এনেকুৱা কিছুমান বস্তু আছে আৰু মানে ধুলি বা বালি এনেকুৱা আছে যেটোৰ পৰা মানে এই ইফেক্টটো ইমান ধুনিয়াকৈ দেখা হোৱা নাই সো আমি নেক্সট আকৌ ট্ৰাই কৰি চাম এইবাৰ আমি ইটো আকৌ আগৰ টেষ্টটো ট্ৰাই কৰি চাম সো মানে আপোনালোকে যিমান পাৰে বেলুনটো যাতে লৰি না থাকে এইটো চাব সো এইটোত আমাৰ প্ৰায় হৈ আছে চাব পাৰে পানীখিনি মই ফ্লাছ মাৰি থকা কাৰণে অলপ অকনমান মানে পানীত ফ্লাছটো ৰিফ্লেক্ট হৈ আহি আছে তাৰ কাৰণে ইমান এটা ভাল ইফেক্ট দেখা হোৱা নাই সো ফ্লাছটো যদি অফ কৰি দিও আপোনালোকে দেখা পাই আছে যে পানীখিনি যদি মানে যাই থকা অৱস্থাত বৰফ হৈ যায় মানে আমি এনেকুৱা এটা কন্ডিশন দেখা পাইছো যত মানে পানীখিনি যাই থকা অৱস্থাত বৰফ হৈ গল দেখা পাই আছে একদম লৰচৰ নাই পানীখিনি মানে যেনেকুৱাকৈ আছে তেনেকুৱাকৈ আছে দেখা পাই আছে মই হাতখন যদি তলত দিও ওপৰত বৰফৰ মাৰি এডাল লৈ থকা যেন লাগে মানে এবাৰ আমি আগতকেও পৰিষ্কাৰ পানী ইউজ কৰি আছো চাব পাৰে আপোনালোকে আৰু আপোনালোকে এটা বস্তু মনত ৰাখিব যে বেলুনটো যিমান পাৰে লৰচৰ নোহোৱাকৈ ৰাখিব লাগে মোৰ বেলুনটো লৰচৰ হৈছে তাৰ কাৰণে মই হিল এটা দি দিছো আৰু এতিয়া আপোনালোকে চাব পাৰে যে পানীখিনি মানে ওচৰৰ পানীখিনি যদি চাই বেলুনৰ ওচৰৰ মানে একদম লৰচৰ হৈ থকা গম নাপায় মোৰ হাতৰ ওপৰেৰে বৰফৰ মাৰি এডাল বা বৰফৰ ৰছী এডাল এনেকুৱাকৈ থকা যেন লাগে মানে বৰফ এক টুকুৰা এনেকুৱাকৈ থকা যেন লাগে মানে পানীখিনি যে যাই আছে একদম গম নাপায় সো এইটোকে কয় লেমিনাৰ ইফেক্ট বুলি আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে সো ভিডিওটো যদি চাই ভাল লাগে লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু যদি আপোনালোকে এনেকুৱা কিছুমান ভিডিও চাই থাকিব বিচাৰে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম